সেইকাৰণে ডিচি পাৰ্মিশ্যন দিছে আচলতে, সেইকাৰণে নধৰে। আপোনালোকে ফোন কৰকচোন, মই টেলিফোন কৰি আছো সংচুপি এইটো লগ এইটো মই নকৰা নহয়, এইটো কৰিছো, তেওঁ নধৰে এতিয়া। এইটো তাৰমানে পাৰ্মিশ্যন দিছে, এইটো তেনেকেহে হয়। ফোন কৰিছিলে আমিও কি RTI মাৰিব লাগিব আৰু বিজেপি সকলৰ যে পাৰ্মিশ্যন কৰিছে নে নাই, আমি RTI মাৰিম এতিয়া। যদি তেওঁলোকে পাৰ্মিশ্যন নাই, দুখটো আমিও এতিয়া কৰিম। এতিয়া চব হৈ যোৱাৰ পাছততো আমি কেনেকৈ কেঞ্চেল কৰিম? আমি কেঞ্চেল কৰিম, আমি কেঞ্চেল কৰিম 1 ঘণ্টাৰ পাছত। মিটিংটো কেঞ্চেল কৰিম, অলপমান মিটিং কৰি পেলাই মিটিংটো আমি ভাঙি দিম, মিটিং আমি ভাঙি দিম 1 ঘণ্টাৰ পাছত। আপোনালোকে সেইটো ৰিপৰ্ট কৰিব ছাৰ, আমি 1 ঘণ্টাৰ ভিতৰত ভাঙি দিলো বুলি কৈ দিব আপোনালোকে, কি দিগদাৰ আছে? আপোনালোকে জানে মোৰ পৰা শিকক আপুনি। মইতো যি হ'লেও মই যিমান হ'লেও অলপমান এক ধৰণৰ IAS অফিচাৰ বুলি সকলোৱে জানে, মোৰ নিচিনা হওক না আপোনালোকে। সেইকাৰণে মই আপোনালোকক কিমান বছৰ হৈছে প্ৰবেশনাৰী পিৰিয়ডতে আছে। এক ঘণ্টাৰ ভিতৰত আমি একদম ভাঙি দিম বুলি ক'ব। লাগিলে লাঠি অলপমান এনেকুৱা কৰক। কোনে মাৰিব, কোনে মানিব? সেইবিলাক চব মাটি বিক্ৰী কৰা মানুহ এইবিলাক। সেই পাব্লিকক ফ্ৰীডম নিদিয়া নিচিনা হৈছে। কি বুলি ভাবিছে ইয়াৰ গোটেইখিনি আমাৰ বোকাজান এৰিয়া, আমি মাইনৰিটি হৈ গলো বোকাজানত। আৰে আপুনি নাজানে, আমি হিচাপ কৰক বোকাজান কোনে মেজৰিটি? বেংগলী আৰু বিহাৰী ইয়াত মেজৰিটি। কি আপোনালোকে নাজানে নি এইটো কথা? হয়, আকৌ বাঢ়ি আছে তেওঁলোকে। এই 1,60,000 NRCত নাম নাই, ইয়াত চব ভৰ্তি হৈ আছে ইয়াতে। দিয়াটো বহুত বাৰ দিলো, ওপৰ নহয় কলো নহয়, UNO লৈ দিলে আৰু কিমান ওপৰ বাকী আছে? পৃথিৱীতটো তাৰ ওপৰত নাই আৰু পুলিচে কৈ আছে NRC নাম নাই, কিবা নাই। এইটো চিম্পল মেটাৰ। আপোনাৰ চিম্পল হ'ব পাৰে, গভৰ্ণমেণ্টকে একো কৰিব পৰা নাই, আছুটোকে একো কৰিব পৰা নাই। চিম্পল কৈছে আপচুসকলে একো কৰিব পৰা নাই। কি আপচুসকলে একো কৰিব? আপুনি জানেনে নাই কোকৰাঝাৰ কি হৈছে? কোকৰাঝাৰ আপোনালোকে মই টাউন কমিটি কণ্ডাক্ট কৰিলো, 9 জন বেংগলী জিকিছে, 2 জন বড়ো মানুহকে জিকিছে। কি কথা? আপোনালোকে 34% BTC এৰিয়া বড়ো মানুহ। কাইণ্ডলি আজি কেঞ্চেল কৰি দিয়ক ছাৰ।